Hi friends, what's up? কি খবৰ? আশা কৰো সকলোৰে ভাল। মই মোটামুটি ভালে আছো। দেন আজিৰ ভিডিওটো টপিকটো হৈছে BSF আৰু আৰ্মিৰ মাজত ডিফাৰেন্সেছ সমূহ। আমি BSF আৰু আৰ্মি কিছু ক্ষেত্ৰত একে বুলি ভাবো আৰু কিছুমানেতো একদম সিমিলাৰ বুলি ভাবে, কিন্তু নহয়, আসলতে ইয়াৰ মাজত এটা ভাষ্ট ডিফাৰেন্স আছে যেটো আজি মই ভিডিওটোত আপোনালোকক কম। কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিও আৰু সাবস্ক্ৰাইব কৰাৰ সময়ত কাষতে যেটো বেল আইকন থাকিব নিশ্চয় প্ৰেছ কৰি দিব যাতে মই আগলৈ দিয়া নতুন ভিডিওসমূহ পোনপ্ৰথমে আপোনালোকে পাই যায়। Then friends, আজি পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰো। ভিডিওৰ টপিকটো হ'ল BSF আৰু আৰ্মিৰ মাজত ডিফাৰেন্স। ঠিক আছে তেন্তে আপোনালোকে জানেনে BSF আৰু আৰ্মিৰ মাজত প্ৰথম ডিফাৰেন্সটো হ'ল যে আৰ্মিক বৰ্ডাৰৰ কাষত ৰখা নহয়, কিন্তু BSF যিবিলাক আছে অল BSF বিলাকক বৰ্ডাৰৰ কাষত ৰখা হয়, অৰ্থাৎ বৰ্ডাৰক সুৰক্ষা দিয়া বাহিনীটোক BSF বুলি কোৱা হয়। তাৰ পিছত ভিতৰুৱা মানে আৰ্মি মানে বৰ্ডাৰত নাথাকে, সেইবোৰ ভিতৰত থাকে। তাৰ পিছত সেকেন্ড যেটো ডিফাৰেন্স আছে হেতু হ'ল BSFৰ মূল মুৰব্বী হ'ল IPS, অৰ্থাৎ এজন IPS হ'ল BSF গোটেই সেনা ফৰ্চটোৰ মুখ্য, অৰ্থাৎ মেইন লিডাৰজন। আৰু ইফালে আৰ্মি যেটো মুখ্য মেইন মানে মানুহজন হ'ল সেইজন হ'ল আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি স্বয়ং নিজেই। তাৰ পিছত তৃতীয় যেটো ডিফাৰেন্স হ'ল সেই তৃতীয় BSF যেটো সেনা অৰ্থাৎ BSFৰ সৈনিকসমূহ SSC এক্সামৰ দ্বাৰা তেওঁলোকক সিলেকশন কৰা হয়, অৰ্থাৎ SSC এক্সামৰ দ্বাৰা টেষ্ট কৰি তেওঁলোকক সিলেকশন কৰা হয়, অৰ্থাৎ BSF সেনাত মানে অন্তৰ্ভুক্ত কৰা হয়। কিন্তু আৰ্মিত NDA আৰু CDSৰ মাধ্যমেৰে মানে সেনা বাহিনীসমূহক সিলেকশন দিয়া হয়, অৰ্থাৎ এই NDA আৰু CDSৰ মাধ্যমেৰে আৰ্মিৰ সৈনিকসমূহক মানে উপযুক্ত হিচাপে গণ্য কৰি তেওঁলোকক সিলেকশন দিয়া হয় সেনা বাহিনীত। আৰু এই NDA আৰু CDS মানে যেটো এক্সাম হয় হেতু UPSC আন্ডাৰত গঠন কৰা হয় এই এক্সামটো। BSFৰ যিবিলাক মানে পাৰ্ট থাকে, অৰ্থাৎ যিবিলাক সেনাৰ ভাগবিলাক থাকে সেইবিলাক হ'ল কনষ্টেবল, হেড কনষ্টেবল, SSC আৰু IG। কনষ্টেবল, হেড কনষ্টেবল, SSC আৰু IG হ'ল BSFৰ সেই সৈনিকসমূহৰ ভাগসমূহ, অৰ্থাৎ কি ভাগৰ সৈনিক থাকে তাতে সেইবিলাক তাতে কোৱা হৈছে। তাৰ পিছত আহিবাল আৰ্মিৰ যিবিলাক ভাগ থাকে, অৰ্থাৎ আৰ্মিৰ সৈনিকসমূহৰ ভাগসমূহ কেনেদৰে বিতৰণ কৰা হয় সেইবোৰ হ'ল আৰ্মিৰ ভাগসমূহৰ লেফটেনেণ্ট, ব্ৰিগেডিয়াৰ, জেনেৰেল মেজৰ, মেজৰ, লেফটেনেণ্ট, মেজৰ, কৰ্নেল, ব্ৰিগেডিয়াৰ আৰু জেনেৰেল মেজৰ। এইবিলাক হ'ল আৰ্মিৰ ভাগসমূহ, অৰ্থাৎ আৰ্মিৰ সৈনিকসমূহক যিবিলাক ভাগত ভাগ কৰা হয় সেই ভাগসমূহ এইকেইটা। দেন ফ্ৰেণ্ডছ, আপোনালোকে ভিডিওটো চাই নিশ্চয় গম পালে BSF আৰু আৰ্মিৰ মাজত থকা ডিফাৰেন্সসমূহ। তেন্তে ভিডিওটো চাই যদি ভাল পায় তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। দেন ফ্ৰেণ্ডছ, নাও বাই বাই, টেক কেয়াৰ।